ভাৰতৰ প্ৰথম ভাইচৰয় আছিল লৰ্ড কেনিং। ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড উইলিয়াম বেণ্টিং। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন। বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড ৱাৰেন হেষ্টিংছ। ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল হীৰালাল জে কানিয়া। প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী আৰু তেখেত আছিল একমাত্ৰ ভাৰতীয় গভৰ্ণৰ জেনেৰেল। এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় পুৰুষ আছিল টেনজিং নৰগে। 29 মে 1958 চনত তেখেতে এভাৰেষ্ট শৃংগ বিজয় কৰিছিল। এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় মহিলা আছিল বাচেন্দ্ৰী পাল। তেখেতে 23 মে 1984 চনত আৰোহণ কৰিছিল। তাৰপিছত মেগছেছ বঁটা বিজয়ী প্ৰথম ভাৰতীয় আছিল আচাৰ্য বিনোৱা ভাবে 1958 চনত। নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ 1913 চনত। সাহিত্যৰ বাবে তেখেতে নোবেল বঁটা লাভ কৰিছিল। 1916 চনত অসম ছাত্ৰ সন্মিলন অনুষ্ঠিত হৈছিল গুৱাহাটীত। আৰু আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল ভৰালিৰ যুদ্ধ, আৰু এই যুদ্ধখন 1638 চনত হৈছিল। জয়ধ্বজ সিংহৰ আহোম নাম আছিল চুতামলা। অসম প্ৰকাশন পৰিষদ গঠন হৈছিল 1958 চনৰ 2 মে'ত। আৰু অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰা প্ৰথম গ্ৰন্থখন হ'ল সেন্দুৰ, আৰু এইখনৰ লেখক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।